নমস্কাৰ মই আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু সকলোকে মোৰ ফালৰ পৰা হেপী হোলী। আৰু আজি মই আহিছোঁ মাহীহঁতৰ ঘৰলৈ আৰু হোলী বুলি অলপ ফুৰিবলৈ আহিলোঁ আৰু কিবাকিবি লৈ আহিছোঁ, এইবিলাক কিবাকিবি লৈ আহিছোঁ আৰু পূৰা মানুহজনে তাত নাচি আছে, দেখুৱাবলৈ বেয়া লাগিলে তো। আৰু আজি মই মাহী ঘৰত কি কৰোঁ তাকে দেখুৱাম, ব'লক আপোনালোকে চাই থাকক। তো মই এতিয়া আহি নামঘৰ পালোহি। আমাৰ মামাহঁতৰ মামা মাহী দুয়োটাৰে নাম, মানে দুয়ো তেহেঁতৰ গাঁৱৰ নামঘৰ আৰু যিটো নামঘৰ এইটো নামঘৰ মই আপোনালোকক দেখুৱাইছোঁ। কৃষ্ণ। তাৰপিছত নামঘৰটো পাই আমি গৈ মাহী ঘৰ পামগৈ। তো ব'লক আপোনালোকে চাই থাকক। মাহীহঁতৰ ঘৰ পালোহি আৰু এতিয়া মাহীহঁতৰ ঘৰত কি কৰোঁ তাকে দেখুৱাম, আহক আপোনালোকে চাই থাকক। পোৱালিটোৱেতো পূৰা হোলী খেলি আছে। এইটো কি? এইটো ৰাম, এইটো কি? ফিচকাৰী। এইটো ফিচকাৰী। বাবা অকলে অকলে খেলিছা? কাৰ লগত খেলিছা? বাবা কালি খেলিবা নাই? খেলিবা। মাহী ঘৰ পালোহি আৰু পোৱালিটোৱে মোক এৰিয়ে নিদিয়ে আৰু ভাবিছোঁ মামাৰ ঘৰত যাম। মামাৰ ঘৰৰ ওচৰতে আৰু ই যাবলৈ নিদিয়ে। মামাৰ ঘৰত থাকি আহিম বুলি দৰ্জা মাৰি দিছে। আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকিব দেই কেনেকুৱা কৰি আছে। মোক আইতা আহিছে, তো আইতাই মোক নিবলৈ আহিছে। তাৰপিছত আইতাৰ লগত যাম বুলি বহুত হেৰি কৰিছে, নিদিয়ে, মোক ধৰি আছে। চব বাহিৰত আছে, মই তাৰ লগত ভিতৰত আছোঁ। তো মাহী ঘৰত আহিলেও বহুত ভাল লাগিছে। এতিয়া মাহীহঁতে আইতাহঁতে কথা পাতি আছে। টিকলুটোৱেতো মোক এৰিয়ে নিদিয়ে, পূৰা সিহঁতে হোলী খেলিলে। তাৰপৰা আকৌ ফিচকাৰী লৈয়ে আছে, আকৌ কালি খেলিব বোলে। আপোনালোকে চাই থাকিব। এইখিনি মাহীহঁতৰ গৰু খেৰ গৰুক দিয়ে আৰু ইফালে বাগান আছে ন। আমি বাগানৰ পৰা আহোঁ হা। আমি অলপ বাগানৰ পৰা ফুৰি আহোঁ, ওচৰতে বাগান আছে। এইটো বাগান আছে, আমি অলপ মাহীহঁতৰ বাগানত আহিছোঁ অকণমান ফুৰি আহোঁ বুলি। এইটো হয় নেকি? তোমাৰ চোলাটো ঠিক কৰি লোৱা, ভাল হৈ থকা নাই। বাবা ধুনীয়া হৈছে এতিয়া। এইটো ইফালে এইবিলাক কল চল আছে, কল লাগি আছে, খেৰ আছে মাহীহঁতৰ। তাৰপাছত গৰুক দিয়ে। ইমান চৰিছে। তাৰপাছত পোৱালিটোৱে মোক ক'ৰবাত যাম বুলি এৰিয়ে নিদিয়া হ'ল। তাৰপিছত ইয়াত নেমু গছ এজোপা আছে, নেমু লাগিছে টিকলু। এয়া নেমু লাগি আছে। আৰু এইটো হৈছে ছাগলী গঁৰাল, ছাগলী থয়। এইটো গৰু গোহালি, এইটো গৰু গোহালি। আৰু ইপিনে শাক পাচলি খেতি আছে। ইপিনে বহুত ডাঙৰ, মানে বহুত ধুনীয়া এজোপা হেৰি দেখুৱাওঁ। গোলাপ ফুলজোপা চাওক কিমান ধুনীয়াকৈ ওপৰত আছে, গোটেইজোপা ডাঙৰ হৈ গৈছে। ইমান ধুনীয়া গোলাপ ফুলজোপা একদম। আজিলৈ ভিডিঅ'টি ইমানেই আৰু পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ উপস্থিত হ'ম। তো আজিলৈ বাই।